গাইস ওয়েলকাম টু মাই ইউটিউব চ্যানেল। তো স্বাগতম জনাইছোঁ সকলোকে নতুন এটা ভিডিঅ' মানে আজি ওলাই আছোঁ আমি ৰাস চাবৰ কাৰণে। এইফালে মাজৰবাৰী বুলি কয় আমাৰ চিলাপথাৰৰ ডিমৌ মাজৰবাৰী তাতে গৈছোঁ আমি এতিয়া গোটেই লগৰখিনি। এখন অটো ৰিজাৰ্ভ কৰিছোঁ আমি মানে বাইকত যোৱাৰ কথা আছিলে আমি 3জন, কিন্তু বাইকখন কেঞ্চেল কৰি দিলোঁ। এতিয়া বাইকত নাযাওঁ আৰু গোটেই ল'ৰাবিলাক লগৰকেইটা ওলাই গ'ল গোটেইকেইটা মানে। এতিয়া যাম আমি অটোত। তো ময়ো ওলাই ৰেডি হৈ গ'লোঁ আৰু এইফালে মোৰ লগত যাব এইফালে চাংমাই এইটো ছাইডত বহি আছে। তাৰপিছত লগৰকেইটা গোটেইকেইটা ওলাই আছে। আমি ওলাই গৈ পিনে মানে ৰাস্তাত ৰখি থাকোঁগৈ গোটেইকেইটা লগৰকেইটা আহিব আৰু লগ কৰি যাই আছোঁ একদম মাজৰবাৰীত লগ পামগৈ চবকে। আৰু এতিয়া আন্ধাৰ মাজে মাজে লগ পাম আৰু মাজৰবাৰীত আমি রাখছে ধাস খেল খেলবো আমি আহি আছোঁ আৰু এইফালে এই ভঙা চঙা ৰাস্তাটো এইফালে মানে বেলেগ চাইড আৰু এটা ভাল এটা ৰাস্তা আছে, কিন্তু এইফালে আমি নাই পোৱা, এইফালে অলপ দূৰ হয়। আৰু এইফালে আহি আছোঁ এইফালে মানে অটোখনৰ গোটেই ভিৰ অটো পুৰা হিলাই দিছে মানে গোটেই এনেকুৱা ভিৰ গোটেই। আৰু মানে আমি দুটা মানুহ নমাই থৈ আহিলোঁ মানে অকণমান ডাঙৰ শকত দুটাক। তাৰপিছত আমি পাতলা কেইটা মানে আহি আছোঁ ইয়াত গোটেইকেইটা। আৰু মানে মাজে মাজে আন্ধাৰ মুন্ধাৰ লগ পাই গৈ আছোঁ আৰু আমি মানে আহি পাই গ'লোঁ। এনেকুৱা মানে জেগাই নাই মানে জেগাই নাই। কেনেকুৱা লাগিছে গৈ? প্ৰথমবাৰ ৰাস চাবলৈ আহিছো অঁ কেনেকুৱা লাগিছে গৈ? বহুত মজা লাগিছে বহি কিটা টিকা চিকা বিষ মানে উঠে ন একেবাৰে মধু। কেনেকুৱা লাগিছে গৈ? চাচকা পাইপ মজা মজা কেনেকুৱা লাগিছে ক? জুই এনেকুৱা হেবি জুই নহয় কি হ'ব, পানী হ'ব নেকি আৰু ফাটা মানে ৰাস্তা হিলি গৈছে। আৰু আমি আহি মানে ফাইনেলি পাই গ'লোঁ। ফাইনেলি গাইছ আহি পাই গ'লোঁ এইফালে আগত গেটখন। বেক চাইডে গোটেই লগৰখিনি এইফালে বেক চাইডে আহিছে গোটেই লগৰখিনি। আহিছে বেক চাইডে মানে গোটেই লগৰখিনি কেইটা। আৰু আগফালে এইখন গেটখন। তো ভিতৰত গৈ লওঁ মানে আজি পূৰা স্পেচিয়েল হৈ গৈছে ভিডিঅ'টো। ভিতৰত মানে আজি পূৰা মেলা চেলা আহিছে, মেলা চেলাত উঠি চব চাই আছোঁ মানে। যদি চাৰ্কেছো চাম আজি। তাৰপিছত এইফালে ট্ৰেইন কিবা কিবি চকৰি টকৰি এইবিলাকত মানে টেষ্টিং কৰিম আজি উঠিবৰ কাৰণে ট্ৰাই কৰিম। আগে পিছে নাই পোৱা উঠি, কিন্তু মই অকল ট্ৰেইনখন পাইছিলোঁ উঠি। এইফালে আৰু আমি পাছফালে এখন গেট পাৰ হৈ আহিলোঁ। এইফালে আৰু এখন গেট আছে এইফালে জুমিং নাই হ'ব ইমান ভালকৈ। তো ওচৰকৈ দেখাইছোঁ মানে বেক চাইডে গোটেই লগৰকেইটা আহি আছে Oh God! Oh my God! Please! Oh my God! Oh my God! মেলাত আহি পাই গ'লোঁ গোটেইকেইটা এতিয়া মুঠি আছে মানে কেইটা। এতিয়া এইটো ৰঞ্জিত, এইটো জানটো, গোটেইকেইটা একদম মুঠি আছে কেইটা। এইটো এটা তৰুণ ডাঙৰীয়া মুঠি আছে ইয়াত। কি যে গেম আছে মানে লালৰ বটলত মানে বৰশীটো পাই আছে। এটা ৰিং আছে কিন্তু ৰিংটো যদি লালৰ বটলটো সোমাই যায় পাই যাব মানে। পাই গ'ল এটা লালৰ বটল। মানুহৰ মানে এনেকুৱা ভিৰ লাগিছে মানে আজি এনেকুৱা লাগিছে যেন হৰাই থাকিম যেন লাগিছে আজি মানে। এতিয়া মানে গৈছোঁ লগৰকেইটা থাকিলে পিছত, আৰু আমি গৈছোঁ এটা মেলা চাবৰ কাৰণে গৈছোঁ। মানুহ মানে যি ভিৰ লাগিছে নহয় এনেকুৱা ভিৰ মানে মানুহ। আৰু এইফালে চালক মীনা বজাৰ, এইখন ট্ৰেইন মানে, আৰু এইফালে চকৰি পুলিচ গাড়ী পুলিচ অকলে ঘূৰি আছে বাৰু। ইয়াৰ কাষ্টমাৰ নাই ইয়াৰ। 70 টকা দি টিকেট এটা কাটি ল'লোঁ আৰু এইখনত গৈছে এতিয়া উঠিবৰ কাৰণে। এইখনত পানী লাহে গ'লোঁ বহিবৰ কাৰণে। কৃষ্ণ লাইফত ফাৰ্ষ্ট টাইম মানে চাই লওঁ কি হয়। লাইফত মানে ফাৰ্ষ্ট টাইম হৈছে এইবিলাকত। মজা তামাম মানে ভয়ো লাগিছে মানে কি হয় নাজানো আৰু। ফাইনেলি কমপ্লিট কৰি দিলোঁ, ৰানিং কমপ্লিট কৰি দিলোঁ ফাইনেলি। কেনেকুৱা লাগিলে? মজা
এনে মানে 70 টকা লৈছে টিকেটটো তো ফাইনেলি কমপ্লিট কৰিলোঁ আৰু এটা বেলেগত গৈ আছে মানে বেলেগখিনি চাব যাওঁ ভাবিছিলোঁ ট্ৰেইনখন মানে ইমান খাছ নালাগিলে ট্ৰেইনখন নুঠোঁ আৰু অলপ এতিয়া বেলেগত গৈ লওঁ বেলেগখিনি দেখামগৈ না তেওঁলোকক আৰু এইফালে চালক জেলেপি দোকান জেলেপি কিন্তু এতিয়া নাখাওঁ অলপ পাছত খাম আগত আমি মানে ঘূৰি লওঁ চব ছাইডটো তাৰপিছত সেইবিলাক খাই আছোঁ মানে আৰু একেবাৰে শেষত খাম এইবিলাক এতিয়া মানে দেখাইছোঁ আৰু অকল দেখিলে মানে খাওঁ লাগে কিন্তু উপায় নাই আৰু আৰু এইফালে ইয়াৰে ৰাস আৰু মানে ৰাসৰ এইবিলাকে আৰু মূৰ্তি চূৰ্তি ইয়াতে সজাই থৈ এনেকৈ তমাম ভয় লাগিছে মোৰ পাছফালে জম্বু বাৰ দুখি আছে এইফালে মানে জম্বু বাৰ দেখি এইটো চাই লওক লৈ মানে ৰখি আছে মানে জম্বু বাৰ চাই লওক জম্বু বাৰ কেনেকুৱা মানে জম্বু বাৰ বুলি কৈ আছো হনুমান মই জম্বু বাৰ কৈ আছিলো কিন্তু জম্বু বাৰ নহয় হনুমান কিমান ডাঙৰ এইবিলাকৰ ঘৰত যাব মনো যোৱা নাই মানুহ মানে এনেকুৱা চাই এনেকুৱা ভাল লাগিছে নহয় ঘৰত মানে কেতিয়া যাম আৰু ঠিক নাই আৰু আজি চাই মানে হেঁপাহে পৰোৱা নাই এনেকুৱা মজা লাগিছে মানে কি ক'ম আৰু ভাষা নাই ক'ব কাৰণে তোৰ কেনেকুৱা লাগিছে বাৰে লাগিছিল মজা ন যাব মন নাই ছোৱালী কিন্তু তামাম লাগিছে দেই হয় নাই মানে কিন্তু ছোৱালীও চাই আছে চালক অল টোটেল মানে মাটিৰ বস্তু এইবিলাক গোটেইবিলাক এইটো দেখিছে নাৰিকল কিন্তু নাৰিকল অৰিজিনেল নহয় এইটো মাটি হয় ইউটিউব নেকি দাদা আমিও আছো ন এইবিলাক আৰু দোকানী দাদা কেইজন এইফালে এজন আৰু চালো নাই এতিয়া কল ডিলকেইটা কিন্তু মজা লাগিছে দেই এইটো মানে অসমীয়া বিয়াৰ যেতিয়া কল ডিল পাবলৈ নাইকিয়া হ'ব ন এইটো লগাব ভাল হ'ব কিন্তু ওপৰত এইবিলাকৰ তিতা কেৰেলা ন তিতা কেৰেলা একদম অৰিজিনেল লাগিছে মানে এইকেইটা কি ফৰ্মা চৰ্মা আছে নেকি বনোৱা হাতে বনোৱা তামাম লাগিছে মজা লাগিছে গোটেইবিলাক বস্তু মাটিৰে মানে গোটেই এইকেইটা নাবাজে জেলেপি খাবি ন জেলেপি মেইন আৰু আমাৰ মানে লগৰ দুটামান গৈ আমাৰ অটত গৈ বহি আছে তাৰপিছত আমি মানে যাম আৰু অলপ পাছত কিন্তু মানুহ চাই এইবিলাক মানুহ মানে এইবিলাক খতম গোটেই ফাৰ্ষ্ট টাইম মানে যিমান মানুহ আছিলে এতিয়া মানুহ মানে নাই খতম হৈ গ'ল মানুহ টাইম হ'ল এতিয়া 8টা বাজিলে সেইকাৰণে মানুহ চানুহ নাই মানে একদম খতম হৈ গ'ল আৰু আমি মানে বেছি টাইম নকৰোঁ আমিও যামগৈ এতিয়া অলপ টাইম আমি ঘূৰি লওঁ তাৰপিছত গৈ আছোঁ ঘৰত একদম মজা ফিলিং মানে আকৌ আমি একেবাৰে শেষৰ দিনা আহিম বুলি আহিম কিন্তু ভিডিঅ' চিডিঅ' চাই একদম নকৰি ভিডিঅ' মানে আজিতো ভিডিঅ' দেখাইতো সদায় সিমানখিনি ভিডিঅ' নাচাব সেইকাৰণে আজি চাই দিওঁ আৰু কেনেকুৱা লাগিলে ক'ব ভিডিঅ'টো আৰু ভিডিঅ' যদি এটা ভাল লাগিলে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব আপোনালোকে পাহৰি দিব টাটা লগ পাম নেক্সট ভিডিঅ'ত মই পানী পুৰি আহিব খাব পানী পুৰি 10 টকাত 20টা 10 টকাত 20টা এইফালে চাওক পল্লৱগল পানী পুৰি বেপাৰী গাছ অকণ আহি গ'লো আৰু এটা গৈ দিব ৰুদে এইফালে গোটেই লগৰখিনি এইখিনি কেনেকুৱা চাই ক মজা কেনেকুৱা লাগিলে ক কেনেকুৱা লাগিলে ক মজা লাইক কমেণ্ট এণ্ড শ্বেয়াৰ